তিতা ফুলৰ বতৰ হয় দুটা তিতা ফুলৰ ৰেচিপি লৈ আহিছো আহকচোন চাও ইয়াৰ কাৰণে তিতা ফুলবোৰ ঠাৰি পা ছিঙি লৈছো তাৰ পিছত ছিঙি লোৱা ফুলবোৰ ধুই ভালদৰে মই ৰেডি কৰি লৈছো তাৰ পাছত এখন কেৰাহীত মই অলপ সৰিয়হৰ তেল গৰম কৰি লৈছিলো ইয়াতে মই তিনটা শুকান জলকীয়া মিলাই দিছো তাৰ পিছতে কাটি লোৱা পিয়াজখিনি আৰু লগতে কেটামান কেঁচা জলকীয়াও মিলাই দিছো পিয়াজখিনি মই সম্পূৰ্ণকৈ ভাজি নলওঁ পিয়াজখিনি আধা ভজা হওঁতে মই ধুই লোৱা তিতা ফুলৰ পাহিবোৰ কেৰাহীখনত দি দিছো আৰু এখন হেতাৰে ভালদৰে মিলাই লৈছো প্ৰথমে কেৰাহীত দিওতে ফুলবোৰ হৰ দেখায় কিন্তু ভাজি থাকোতে তাৰ পৰিমাণটো পিছত কমি যায় যেতিয়া অলপ ফুলখিনি কেৰাহীত জাহ গৈছে তেনেকুৱাতে মই প্ৰয়োজন অনুসৰি অলপ নিমখ আৰু অলপ হালধি মিলাই দিছো এই সকলোখিনি বস্তু এখন হেতাৰে লৰাই মই ভালদৰে মিলাই ললো তাৰ পিছত কেৰাহীখনত ঢাকন মাৰি কম জুইতে প্ৰায় 5 মিনিট মান ফুলখিনি মই ভাজি লৈছো 5 মিনিট মান সময় এনেদৰে ঢাকন মাৰি ফুলখিনি ভাজি লোৱাৰ পিছত প্ৰায় ফুলখিনি সিজিছে এতিয়া মই ইয়াত দুটা ঘৰুৱা কুকুৰাৰ কণী মিলাই দিছো কণী দুটা ভালদৰে মিলাই লোৱাৰ পিছত এতিয়া মই পুনৰ কেৰাহীখনত ঢাকন মাৰি ফুলখিনি কম জুইতে প্ৰায় 3 মিনিট মান ভাজি ল'বলৈ লৈছো 3 মিনিট মানৰ পিছত এয়া মোৰ তিতা ফুলৰ ভাজিখন সিজিছে গতিকে এতিয়া মই কেৰাহীটো জুইৰ পৰা নমাই লৈছো টেঙা তিতা খাৰ এইবোৰ আমাৰ অসমীয়া খাদ্যৰ এটা সুকীয়া পৰিচয় গতিকে কেতিয়াবা এই তিতাখনো আপোনালোকে পাৰিলে ঘৰত ট্ৰাই কৰি চাব আৰু কেনে পালে মোক কমেন্ট কৰি জনাব আহকচোন চাও আমি নেক্সট ৰেচিপিটো এখন কলপাতত অলপ তিতা ফুল আৰু তিনটা জলকীয়া মই মেৰিয়াই লৈছো কলপাতত মেৰিয়াই লোৱা ফুলৰ টোপোলাটো মই এতিয়া গৰম ফুটছাৰ মাজত ভৰাই দিছো পাতত দি সিজাই লোৱা ফুলখিনি এতিয়া এখন প্লেটত মই এখন চামুচেৰে উঠাই লৈছো এয়া মোৰ পাতত দিয়া ফুলখিনি ইয়াৰ আগতে মই এটা আলু দুফাল কৰি ভাতত দি থৈছিলো সেই আলুটো এতিয়া ইয়াত দি দিছো আৰু লগতে জোখমতে অলপ নিমখ দিছো আৰু খাটি সৰিয়হৰ তেল কেটুকমান মই ইয়াত দি দিছো ইয়াৰ পিছতে মই এই সকলোখিনি বস্তু হাতেৰে পিটিকি ভালদৰে মিলাই লৈছো দৰ্শকসকল আপোনালোকৰ যদি মোৰ ৰন্ধন প্ৰণালীবোৰ ভাল লাগিছে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅটো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ